তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে খবৰ ভাল আৰু পূৰা আজি মানে জোচত আছোঁ। ঠাণ্ডা পূৰা। আমি আছোঁ এইটো এটা বৰপুখুৰী পাৰত, এটা বিখ্যাত পুখুৰী, ৰজাৰ দিনৰ পুখুৰী। আৰু বৰপুখুৰী পাৰতে আছোঁ আৰু এইফালে আছে পথাৰ, মানে এইফালে আছে লগৰকেইটা দেখাই আছে বাৰু। আৰু এইফালে আলু খেতি কিবা কিবি কৰা আছে। এইটো হ'ল এটা ৰজাৰ দিনৰ পুখুৰী। আগতে ইয়াত ব্লগ বনাইছিলোঁ মই। আৰু কি ক'ম, বিহু আহি আছে আপোনালোকৰ। বিহু কেনেকুৱা মানে আয়োজন কেনেকুৱা চলিছে? কাইলৈ উৰুকা হ'লে বিহু আয়োজন কেনেকুৱা চলিছে কমেণ্ট এটা কৰি জনাই দিয়ক। আৰু পিঠা পনা খাব মাতিব। কিন্তু এটা দুখৰ খবৰ, এইবাৰ মই বিহু খাব নোৱাৰিম, কাৰণ এইবাৰ মই বিহু মেজি চেজি দেখাব নোৱাৰিম চাগে। মই এজনী বৰমা ঢুকাই গ'ল, তো বৰত মানে আৰু এয়াই আৰু। কিন্তু কি কৰিম, বিহু বুলি অলপ ফূৰ্তি কৰিম ভাবিছিলোঁ, নাপালোঁ। আৰু এইফালে আছে লগৰকেইটা মানে। আৰু মোৰ এটা ছেকেণ্ড চেনেল আছে ৰোষ্টৰ, তলত ডেছক্ৰিপশ্যনত লিংক আছে, চাব। আৰু এইকেইটা লগৰকেইটা, এইকেইটা মানে আহি গ'ল, এইকেইটা। তো এইটো কবিদা আমাৰ, ইয়াৰ নাম নকয় বাৰু, ইয়াক চবেই চিনি পায় আৰু। তো কমেণ্ট কৰি দিব আৰু মানে আৰু ছাবস্ক্ৰাইব কৰি দিব এইটো চেনেল। আৰু ধন্যবাদ। নতুন ভিডিঅ' লগত বাই বাই। কলিকতা মুম্বাই টাটা।